আছোঁ এতিয়া পথাৰত আৰু এই সময়ত পথাৰৰ দৃশ্য ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। কাৰণ কিমাননো আপোনালোকে গতানুগতিক জীৱনৰ আধুনিক ভিডিঅ'সমূহ চাই থাকিব। এই অসমীয়া মানুহৰ পথাৰৰ দৃশ্যবিলাকো চাওক আৰু আপোনালোকে অকণমান গতানুগতিকৰ পৰা আঁতৰি এই ধুনীয়া প্ৰাকৃতিক পৰিৱেশসমূহৰ এনজয় কৰক। নমস্কাৰ, আছোঁ এডোখৰ বহুত ধুনীয়া ঠাইত। হয়, আপোনালোকে চাগে দেখি গমেই পাইছে মই ক'ত আছোঁ। এয়া চাওক, এইফালে চাৰিওফালে একেবাৰে পথাৰ। এতিয়া মই আছোঁ পথাৰত, কিয়নো এই সময়ত আমাৰ অসমৰ প্ৰতিখন পথাৰৰ দৃশ্য বহুত ধুনীয়া হৈ থাকে। ভাবিলোঁ মই আপোনালোকৰ আগত অকণমান পথাৰৰ দৃশ্য উপভোগ কৰাওঁ। কিমাননো গতানুগতিক জীৱনৰ আধুনিক ভিডিঅ'সমূহ চাই থাকিব। কেতিয়াবা এনেকুৱা গাঁৱলীয়া পৰিৱেশো চাব লাগে। আৰু আমি যিহেতু গাঁৱৰ পৰিৱেশত থকা, সেইকাৰণে পথাৰ বুলি ক'লে বহুত বেছি ভাল লাগে। আৰু ভাবিলোঁ আজি আপোনালোকৰ আগতে অকণমান পথাৰৰ ভিডিঅ' দেখাওঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। ব'লক এতিয়া পথাৰত অকণমান ধানবোৰ কেনেকুৱা হৈছে আপোনালোকক দেখাওঁ। সেয়া দেখিছেই নহয়, এতিয়াতো কাতি মাহ হৈ আছে। কাতি মাহৰ পথাৰখনেই দেখিবলৈ চাওকচোন কিমান ধুনীয়া লাগিছে। ধানবিলাক পকিবলৈ আৰম্ভ কৰিছে আৰু আঘোণ মাহ হোৱাৰ লগে লগেতো ক'বই নালাগে কিমান ধুনীয়াকৈ ধানবিলাক পকিব। আৰু আচলতে এতিয়া অসমৰ প্ৰতিখন পথাৰে দেখিবলৈ বহুত ধুনীয়া হৈ আছে। কিমান কষ্ট কৰি খেতিয়কসকলে ইয়াত খেতি কৰে আৰু যেতিয়া ধান হয় কিমান ভাল লাগে নহয়নে? ধানবিলাক কিমান ধুনীয়াকৈ পকি আছে, এইবিলাক ধানবোৰ দেখাই দিয়ে। আচলতে পথাৰ বুলি কোৱাৰ লগে লগে বিশেষকৈ অসমীয়া গাঁৱৰ মানুহৰ আৱেগ জড়িত হৈ থাকে। আৰু যিহেতু ময়ো সৰুৰ পৰা গাঁৱতে ডাঙৰ দীঘল হোৱা, সেইকাৰণে পথাৰ বহুত ভাল লাগে। এইটো নহয় যে সদায় পথাৰলৈ আহি থাকোঁ বুলি নহয়, যে যেতিয়াই আহোঁ পথাৰখন ভাল লাগে আৰু নিজৰ নিচিনা লাগে। সেয়েহে এতিয়া ভাবিলোঁ আজি আপোনালোকৰ মাজলৈ আমাৰ এই পথাৰখন আগবঢ়াম। আৰু এটা কথা আছে ন, জুবিনদাৰ ভাষা যে পথাৰ আমাৰ বজাৰ আমাৰ। সেয়েহে আমাৰ এই আঘোণৰ পথাৰ বুলিয়ে কৈছোঁ, আঘোণ যিহেতু অহা নাই, তথাপিও এই আঘোণৰ পথাৰখন আপোনালোকলৈ আগবঢ়ালোঁ। কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু গতানুগতিক জীৱনৰ পৰা অলপমান এনেকুৱা পথাৰ, গাঁও এনেকুৱা অলপমান দৃশ্য উপভোগ কৰি হয়তো ভাল পাব বুলি আশা কৰিলোঁ। আৰু আজিলৈ নমস্কাৰ।